নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে জব কাৰ্ড বনাব বিচাৰিছে নেকি? এতিয়া নতুনকৈ জব কাৰ্ড দি আছে আৰু যদি আপোনালোকে জব কাৰ্ড বনাব বিচাৰিছে তেন্তে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। লগতে বেল আইকন প্ৰেছ কৰি থ'ব যাতে নতুন জব আপডেট পাই থাকে। বন্ধু বান্ধৱীসকল, আপোনালোকে জব কাৰ্ড আবেদন কৰাৰ বাবে কেইখনমান নথিৰ প্ৰয়োজন হ'ব। প্ৰথমে আপোনালোকে সেই নথিকেইখন যোগাৰ কৰি লওক। তাৰ বাবে লাগিব, এক নম্বৰ লাগিব এখন পাছপোৰ্ট ফটো। দ্বিতীয়তে লাগিব এখন ভোটাৰ ID। তৃতীয়তে লাগিব এখন পান কাৰ্ড। চতুৰ্থতে লাগিব এখন ভোটাৰ লিষ্ট। আৰু যদি আপোনাৰ এইকেইখন নথি আছে তেন্তে আপুনি এখন নতুন জব কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। আহক কেনেকৈ আবেদন কৰিলে এখন নতুন জব কাৰ্ড লাভ কৰিব পাৰি সেই সম্পৰ্কে আলোচনা কৰোঁ। তাৰ বাবে আপোনালোকে প্ৰথমে যাব লাগিব আপোনালোকৰ গাঁও পঞ্চায়তত। তাত গৈ এখন ফৰ্ম ল'ব লাগিব, যিখন ফৰ্ম মই মোবাইলৰ স্ক্ৰীনত দেখাই আছোঁ। আৰু যদি বিচাৰে এই ফৰ্মখন মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনৰ পৰাও ডাউনলোড কৰি ল'ব পাৰিব। আহক কেনেকৈ আপোনালোকে আবেদন কৰিব সেই সম্পৰ্কে আলোচনা কৰোঁ। আপোনালোকে প্ৰথমে গাঁও পঞ্চায়তত যাই ছেক্ৰেটাৰীৰ পৰা এখন এনেকুৱা ফৰ্ম বিচাৰিব যে ছাৰ মই জব কাৰ্ডৰ বাবে আবেদন কৰিম, তাৰ বাবে এখন ফৰ্ম লাগে। আপোনালোকক ছেক্ৰেটাৰী এনেকুৱা এখন ফৰ্ম দিব। এই ফৰ্মত সবিশেষ উল্লেখ কৰা আছে। চাব, মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইনৰ অধীনত কৰ্মপত্ৰ পোৱাৰ বাবে আবেদন। জব কাৰ্ডৰ জৰিয়তে শ্ৰমিকসকলৰ কাৰণে কৰ্মসংস্থান নিশ্চিত কৰিছে, সেই সম্পৰ্কে উল্লেখ কৰিছে। এই ফৰ্মখন আপোনালোকে ভালকৈ পূৰণ কৰিব লাগিব। তাৰ বাবে চাওক, ওপৰত লিখা আছে আবেদনকাৰীৰ নাম। প্ৰথমে আপোনালোকে আবেদনকাৰীৰ নাম লিখিব লাগিব। দ্বিতীয়তে আপোনালোকে আবেদনকাৰীৰ পিতা বা স্বামীৰ নাম লিখিব লাগিব। তৃতীয়তে আপোনালোকে যিখন গাঁৱত বাস কৰে সেই গাঁওখনৰ নাম লিখিব লাগিব। তাৰপিছত তলত আহিব, ইয়াতে লিখা আছে ক্ৰমিক নম্বৰ 1, 2, 3, 4। 1 নম্বৰত আপোনালোকে ঘৰৰ মূল মানুহজনৰ নাম লিখিব। তাৰপিছত আবেদনকাৰীৰ লগত সম্বন্ধ কি আছে সম্বন্ধ নিলিখিলেও হ'ব। বয়স লিখিব, তাৰপিছত লিংগ লিখিব, তেওঁ পুৰুষ নে মহিলা। তাৰপিছত বেংক একাউণ্ট নম্বৰ লিখিব। তাৰপিছত লিখিব বেংক একাউণ্টৰ IFSC কোড নম্বৰ। একাউণ্টৰ যিখন IFSC কোড আছে উল্লেখ কৰি দিব। তাৰপিছত লিখিব সদস্যজন শাৰীৰিকভাৱে অক্ষম থাকিলে ইয়াতে উল্লেখ কৰি দিব। তাৰপিছত লিখিব খণ্ড নম্বৰ, ঘৰ নং, ইয়াতে উল্লেখ কৰি দিব। তাৰপিছত ইয়াতে লাগিব এটা ফটো। তো এনেকুৱাকৈ 1, 2, 3, 4 চাৰিটা সদস্যৰ নাম আপোনালোকে এখন ফৰ্মতে উল্লেখ কৰিব পাৰিব। আৰু যদি আপোনালোকৰ সদস্য বাদ পৰি যায় তেন্তে আপুনি আৰু এখন ফৰ্ম তাৰ পৰা ল'ব। লোৱাৰ পিছত ইয়াতে স্থানৰ নাম লিখিব, যি তাৰিখত এপ্লাই কৰিছে সেই তাৰিখৰ উল্লেখ কৰিব। তাৰপিছত আবেদনকাৰী ইয়াতে স্বাক্ষৰ কৰিব বা বুঢ়া আঙুলি চাপ দিব। এইখন ফৰ্ম ফিল আপ কৰি
আপোনালোকে পঞ্চায়তত জমা দিব। আপোনালোকে 7 দিনৰ ভিতৰত এখন নতুন জব কাৰ্ড লাভ কৰিব। তো বন্ধুসকল, এইখিনি মোৰ ভিডিঅ'ৰ মূল উদ্দেশ্য আছিল। আপোনালোকে